বহি দিছে আমাক আগফালে বেডিং দিছোঁ আৰু দেখাটা বহি দিছোঁ আগফালে বাবুন লাজ কৰিছে ৰিস্কে পালে দেখা নাই ৰিস্কেডাল বহি ওল্ড দিল্লীৰ নাজাৰা ৰিস্কা মিলাইছে জনা কোন ৰিস্কা হৈ আছে হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া বাই বাই আহমেদাবাদ এই টেক্সি ল'লোঁ দেখা দেখাতে লৈ আছে আমাৰ ইয়াত ট্ৰেইন আছে 7টা বজাত ট্ৰেইন আছে ইয়াৰ পৰা আমি যাম দিল্লী আজি 9 তাৰিখ সন্ধিয়া এতিয়া 7টা বাজিব 7টা বজাত ট্ৰেইন আছে আষ্ট্ৰিয়া আশ্ৰম এক্সপ্ৰেছ নেকি এতিয়া ইয়াৰ পৰা যাম আমি কালি 12টামান বজাত আহমেদাবাদ আহিছিলোঁ আহমেদাবাদ এই বিদেশৰ পাৰ্কৰ দোকান আহিছিলোঁ কামখিনি হ'ল আমাৰ ফুৰিলোঁ খালোঁ থাকিলোঁ গোটাখিনি কৰিলোঁ এতিয়া ইয়াৰ পৰা আমি যাম এই আহমেদাবাদ ষ্টেচন পাইছোঁ এতিয়া যাম আপোনালোকে চাই থাকক মই গৈ আছোঁ বহুত মানুহ ভৰ্তি আৰু এতিয়া এই 7টা বাজি এতিয়াহে গধূলি হয় 7টা বাজি আৰু 10 মিনিট বাকী আছে এতিয়াহে গধূলি লৈছোঁ আমাৰ ইমান 1.5 ঘণ্টা দেৰিকৈ দেৰি হয় ৰাস্তা পাৰ হ'ব নোৱাৰি গাড়ী ৰাস্তা পাৰ হ'ব নোৱাৰি ষ্টেচনত ইমান মানুহ তামাম ট্ৰেইন চলে 10 মিনিটৰ মূৰে ট্ৰেইন আহে এক্সপ্ৰেছবিলাক এই বম্বেৰ পৰা আহে এইফালে উষা ৰাজকোট জুনাগড় গোৱালপাৰাৰ পৰা গোটাই আহমেদাবাদে পিনে দিয়ে আৰু মহাৰাষ্ট্ৰৰ বম্বেৰ পৰা অহা ট্ৰেইনবিলাক আহমেদাবাদেদি যায় ডাইৰেক্ট আমাৰ টিকেট কনফাৰ্ম হৈ আছে অহা যোৱা ঘৰলৈ যাওঁ টিকেট কনফাৰ্ম হৈ আছে আমাৰ 14 নম্বৰ প্লেটফৰ্ম আছে 14টা প্লেটফৰ্ম ইমান ডাঙৰ ষ্টেচন বলক লিফ্টটো আছোঁ ইয়াতে ভাল ফেচিলিটিবিলাক আমাৰ গোটেই লিফ্ট আছে কষ্ট নহয় আৰু বেগটো বহুত ওজন আমাৰ সৰু পানী বটল লৈছোঁ পানী বটল শেষে হোৱা নাই এতিয়ালৈকে বেগত ভৰাই লৈছোঁ গোটাই 9 নম্বৰ কোনফালে চাই থাকক ভিডিঅ'টো দিল্লী যাত্ৰা আহমেদাবাদ টু দিল্লী ট্ৰেইন জাৰ্ণি আহমেদাবাদ কেনে লাগিল খুবেই ধুনীয়া কেনে ধুনীয়া খাদ্যবিলাক কেনেকুৱা খাদ্যবিলাক পিয়'ৰ ভেজিটেৰিয়ান পিয়'ৰ ভেজিটেৰিয়ান কোনফালে যাব হ'লে বম ডাঙৰ ষ্টেচন লোকেল ট্ৰেইন এক্সপ্ৰেছ ভৰ্তি আৰু তাৰফালে লিফ্ট 9 নম্বৰ প্লেটফৰ্ম পাৱাই নাই এই পালোঁ খোজকাঢ়ি বহুত বহল বে ষ্টেচন 9 নম্বৰ দেখা ভালকৈ কি চাই আছা এই পঢ়বি তললৈ যাওঁ প্লেটফৰ্ম ট্ৰেইন ৰখি আছে এইখন ট্ৰেইনখন ৰখি আছে এটা 7টা মানত যাব এইখন ট্ৰেইন আহমেদাবাদ টু দিল্লী যোধপুৰ হৈ যাব আশ্ৰম এক্সপ্ৰেছ বেন্দৰ এক্সপ্ৰেছ এলে স্লিপাৰ কোচ হয় আমাৰ AC 3 টিয়াৰত আছে দহখনমান ট্ৰেইন ৰখি আছে এতিয়া 2 নম্বৰ বহি পালোঁ উঠিলোঁ ভিতৰে চিট নম্বৰ কিমান আমাৰ অৰ্ডাৰ লৈ দিয়া তলত দুটা চিট পাইছোঁ তলত চিট পালে ভাল মাছ দুটা একদম অসুবিধা হয় ওপৰত হ'ব লাগে ওপৰত মাজত বহিবও নোৱাৰি ঘুমবাও নোৱাৰি তলতে ভাল আমাৰ দুটা তল ভিডিঅ' হৈ আছে কওক আপুনি ভিডিঅ' ক'ব লাজ কৰে আহমেদাবাদত আহি ভাল লাগিল মোটামুটি আজি 3 দিন আমি থাকিলোঁ আহমেদাবাদত নেক্সট প্ৰগ্ৰেম আমাৰ এতিয়া দিল্লী যাই আছোঁ দিল্লীৰ পৰা গাড়ী যাই আছোঁ মানাৰী ট্ৰেইন ৰানিং হ'ল এতিয়া এটা এখন স্পেচিয়েল ট্ৰেইন তাৰমানে আহমেদাবাদৰ পৰা দিল্লী যায় দিল্লীৰ পৰা আকৌ কালি আহমেদাবাদ আহিব এটা তাৰমানে সামান বাগেৰে বেছিকৈ যায় মাল বস্তু বাহিনী বেছিকৈ যায় মানুহ যায় কিন্তু ইয়াত হেৰি নাই কি বোলে এইটো পেণ্টিকাৰটো নাই
এই যে খানা পিনা যে বনাই ট্ৰেইনত এই কেণ্টিনটো নাই নহ'লে জানে আধা ঘণ্টা সময় ৰখিলে কাক কি লাগে লগে লগে অৰ্ডাৰ লৈ যায় অৰ্ডাৰ লৈ আমি অৰ্ডাৰ দি দিলোঁ ৰাতিটো হেৰি পেলাই কালিয়ে 10টাত পাই যাম 10টাত পাম না কালি পেণ্ডিঙতটো নাই কালি এইগিলা বস্তু দিছি ফটো দিলে ব্লেংকেট দিছি আৰু পিলো দিছি আৰু দিব না খানাটো দিছে এইটো খানা 1,500 টকাত গুজৰাটী খানা দিছি এইটো এই কিবা কানি ভাত আৰু এই বিৰিয়ানী ভাজা দালি আৰু আপোনাৰ যদি আপোনালোক হালধি দি বনাই পনীৰ এইটো থাকিবই আৰু লালমোহনো দিছে লালমোহনো এটা দিছি আৰু নেমু দিছি ৰাতি খাম আৰু 10টা বজাত খাম খাই লগা দিম ৰাতিপুৱা পাই যাম আৰু ডেইলি নিয়ে লেগলি যাব ট্ৰেইন যাব আপোনাৰ আহমেদাবাদৰ পৰা বাদোদৰা হৈ কি যাব কোটা ন কোটা দি আপোনাৰ যোধপুৰ মাৰোৱাৰ হৈ আজমিৰ হৈ আগ্ৰা হৈ নিউ দিল্লী এনেকৈ যাব এতিয়া পাই যাম আৰু এতিয়া বহি আছোঁ ট্ৰেইন মালটো ৰখিছে ক'ৰবাত ট্ৰেইন ৰানিং হৈ গ'ল এতিয়া আহমেদাবাদ এৰি থৈ আহিলোঁ আৰু এতিয়া বাদোদৰা পাম বাদোদৰা ট্ৰেইন জাৰ্ণি যাই আছে আমিও গৈ আছোঁ খানা ৰেডি কৰি থৈছোঁ যে খানা ৰাতি খাম 10টা বজাত খাম ট্ৰেইন জাৰ্ণি বুলি এটা বস্তু ভাল বহুত ভাষাৰ মানুহ লগ পায় গোটেই ভাৰতবৰ্ষৰ মানুহ এটা হ'লে লগ পায় বেলেগ ভাষিক মানুহ গুজৰাটী হওক মাৰাঠী হওক ৰাজস্থানী হওক ইউ পি বিহাৰী বেংগলী উৰিয়া কিবা অলপ লগ পাওঁ আমিতো বহুত মানুহ লগ পালোঁ আজিও যাই আছোঁ কোনোবা কানি এতিয়া আহমেদাবাদৰ পৰা দিল্লী যাব তই লগ পালোঁ সেই দাদাটোকো লগ পালোঁ ডেইলি এদিকে বায়েকো বিয়া দিছি আহমেদাবাদত ডেইলি পৰা বায়েকক খবা চিন্তা ঘৰত যাব আমাৰ লগত তাকো চিন্তা কৰিছে একেলগে যাম আৰু আমি অসমীয়া মানুহ আজি 3টাই আছোঁ বাকী অসমীয়া নাই কাৰণ 2-3টা লগ পাইছিলোঁ এখনতো ক'ত লগ পাওঁ এখন আহমেদাবাদত গুজৰাটৰ পৰা দিল্লীকে যাব তাৰ ক'ত লগ পাওঁ অলপ আমি এতিয়া অলপমান বহি মেল মাৰি আছোঁ আৰু এতিয়া ইফালে ৱেষ্টাৰ্ণ ষ্টেটবিলাকৰ ৰাজ্যবিলাক যে ৰাজধানীবিলাক প্ৰায় চিটিবিলাকৰ মেট্ৰ' ট্ৰেইন ক্লিয়াৰ মেট্ৰ' বাছ ক্লিয়াৰ চব অনলাইন চিষ্টেম হৈ গৈছে আমাৰ গুৱাহাটীত বা কেতিয়া হয় গুৱাহাটীতে মেট্ৰ' ট্ৰেইন দূৰ কৰে মেট্ৰ' বাছতে অহা নাই চিটি বাছতে সেই অফলাইন চলি আছে চব অনলাইন চিষ্টেম এতিয়া গুড নাইট দিলোঁ ফ্ৰেণ্ডছ আপোনালোকক হওক আমিও শুই যাওঁ এতিয়া গুড মৰ্ণিং ফ্ৰেণ্ড 10টা বাজিল এতিয়া পুৰণা দিল্লী ষ্টেচন পালোঁ পুৰণা দিল্লী ষ্টেচনত আমি নামিলোঁ এতিয়া ইয়াৰ পৰা এতিয়া আমি বাহিৰত ওলাই যাম এইটো পাৰে পাৰ হৈ গ'লে দিল্লী 65 চান্দি চক একেলগে যাওঁ আমি টেক্সি লৈ আমি ৰুম চুম ঠিক কৰোঁ ভিডিঅ'টো চাই দিওঁ আপোনালোকে ৰিক্সালে ভাল পিছফালে দুটা উঠিব পাৰি আগফালে দুটা আমি পিছফালে বহিছোঁ ৰিক্সা আৰু এটা চিষ্টেম বেলেগ আহান দিছে 4টা বহিব পাৰি জলদিকে আমাৰ পিছফালে বহি দিছে আমাৰ আগফালে বেজি দিছোঁ আৰু দেখাটা বহি দিছোঁ আগফালে বাবুন লাজ কৰিছে ৰিক্সা পালে নাই মানুহবোৰে দিল লাগে আৰু বহুত মানুহ থকা যোনে দিল্লীৰ লাড্ডু খাইছি শুনি পস্তাইছে আৰু যোনে দিল্লীৰ লাড্ডু খোৱা নাই সেই পাপুলিও পস্তাইছে ৰাতি বয়া ঠগ খালোঁ ঠগে আছোঁ অটোৰ পৰা ঠগ খালোঁ আমি ৰাতি ট্ৰেইনত উঠিলোঁ 500 টকা নিলাক খানাও দি গ'ল 200 টকা খুচুৰা ঘূৰাই দিম বুলি ক'লে কুটুম সেইবিলাকে পইচা মাৰি চোৰ কৰি লৈ গ'লে পাপুলি যাকে দুখ কৰি 200 টকা মাৰা গ'ল তাৰ 500 টকা আহিম বুলি কয় নাযাকে আৰু পইচা লৈ বস্তুখিনি দিব আৰু বস্তু যে খাইছোঁ খাই এতিয়া পেট বন্ধুকৈ লৈ আছে গাইজ কেৱল তাৰ লাইনত চাচোন ইয়াতে কেনেকৈ বিচাৰি পায় জইনবিলাক মাথা গৰম হৈ যাব
এই আমাৰ গাঁৱৰ মানুহ লগ পাই গ'লোঁ মোৰ ভতিজা হয় ইয়াৰ চিনাকি মই পিছত দি দিম এতিয়া আহিছোঁ ইয়াতে এটা ৰুম ভাল ৰুমৰে ঠিক কৰি দিব ৰুমটো ঠিক কৰি দিয়ে ৰুমত যাওঁ ঠিক কৰিলোঁ আমাৰ তাতে শৰীৰ ল'ৰা এজন আছে তেখেতে ঠিক কৰি দিলে আমি গোটেই ৰুম আহি গ'লোঁ এতিয়া ভিডিঅ'টো কিন্তু সমাপ্ত ট্ৰেইন জাৰ্ণিৰ পৰা ডেইলি ষ্টেচনৰ কাছিম গলি আহিলোঁ বালিৰাম আহি পেলাই এতিয়া মই ৰুম চুম ঠিক পালোঁ আমি এটাই এইখিনি এইটো ভিডিঅ' আমি সমাপ্ত কৰিলোঁ আপোনালোকে ভাল লাগিলে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰিব নেক্সট ভিডিঅ'টো আপোনালোকে দেখা পাব আমি ফ্ৰেছ হৈ লওঁ এতিয়া 11টা বাজিলে এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব ভিডিঅ'টো এইখিনিতে ৰাখিলোঁ জয় অসম